কি হ'ল মানুহ আছেনে? কি হ'ল মানুহ আছে হেল্ল' এভৰিৱান, পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালেই আছে। আমিও ভালেই আছোঁ। কিন্তু এয়া দেখিছেনে, পানী ডিউটিলৈ যাওঁতে কিন্তু ৰাতিপুৱা পানী নাছিল দেই, আৰু এতিয়া উভতি আহোঁতে পানী, হাতগাঁও ৰাস্তা পূৰা পানীৰে ভৰি আছে। মাজত পূৰা পানী ফুল হৈ আছে, সেইকাৰণে এইফালে ঘূৰি অহা বাইক স্কুটাৰবিলাক কিন্তু ঠেলি ঠেলি আনিব লগা হৈছে। আৰু এয়া মই ঘৰ আহি পালোহি, পূৰা ওপৰলৈকে তিতি আহিছোঁ। মানে মোৰ স্কুটাৰ স্পীডটো একেবাৰে কম কৰা নাছিলোঁ, একেটা স্পীডতে মানে আহিছোঁ, ৰৈ দিয়া নাছিলোঁ, সেইকাৰণে মই পাৰ হৈ আহিব পাৰিলোঁ। কিন্তু ভৰি আধা মোৰ ডুবি আহিছিলে। বতৰটো যিহেতু ঠাণ্ডা, অকণমান তিতিও আহিলোঁ, গতিকে জ্বলা জ্বলা কিবা এটা খাওঁ বুলি ভাবিলোঁ। ইয়াতে মই দুটা আন্দা লৈছোঁ, নিমখ দিছোঁ, জলকীয়া গুড়া দিছোঁ আৰু অকণমান কচুৰি মেথি দিছোঁ, লগতে জালুকৰ গুড়া অকণো দিছোঁ, আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই ফেটি ল'ম। ব্ৰেড আছে ইয়াতে, বস্তু এনেকৈ বনাম। এনেকৈ খাই কিন্তু খুব ভাল লাগে। সদায় মই মিঠাকৈ বনাওঁ, আৰু আজি ভাবিছোঁ মিঠা নবনাওঁ। ইফালে কেৰাহীখন গৰম হৈ যোৱাতে মই ৰিফাইন তেল দিছোঁ, আৰু তেলখিনি গৰম হ'বলৈ অকণমান সময় ৰাখি থৈছোঁ। ইয়াতে ব্ৰেড কেইটুকুৰা মই টুকুৰা টুকুৰকৈ এনেকৈ কাটি লৈছোঁ। সৰু ব্ৰেড যিহেতু দুটাকৈ টুকুৰা কৰিছোঁ এনেকৈ, আৰু এই আন্দা যিখিনি গোল বনাই থৈছোঁ তাতে মই ডুবাই ডুবাই এনেকৈ দি দিছোঁ। আৰু এনেকুৱা ডাৱৰীয়া বতৰত পকোৰা বা কিবা এনেকৈ ব্ৰেড এনেকৈ বনাই খাবলৈ হ'লে জ্বলা জ্বলা খুব ভাল লাগে। টুকুৰা কৰি লোৱা আটাইকেইটুকুৰা ব্ৰেড এনেকৈ মই আন্দাৰ লগত ডুবাই ডুবাই ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত চাহ বনালোঁ। ইফালে চাহৰ কাৰণে মই পানী বহাই দিছোঁ আৰু গাখীৰ দিছোঁ। যিহেতু আজি ৰিজু আৰু যশকো চাহে দিম, বতৰটো ঠাণ্ডা, গতিকে এইফালে আকৌ আদা আৰু ইলাচি খুন্দি লৈছোঁ, সেইখিনি মই ইয়াতে দি দিছোঁ। আদা দিয়া চাহকণ খাই কিন্তু খুব ভাল লাগে এনেকৈ ডাৱৰীয়া বতৰত। আজিকালি প্ৰায় মানুহে গাখীৰ চাহ কমেই খায়, আৰু গেছ হয় বুলিহে নাখায়, কাৰণ যদি আদা অকণমান দি খোৱা যায় তেতিয়া গেছ কিন্তু ইমান বেছি প্ৰব্লেম নকৰে, আৰু মোৰো হয়, গতিকে মই এতিয়া আদা দি খাওঁ, যিহেতু এতিয়া ভালে থাকোঁ। চেনিটো মই এতিয়া এভইডে কৰিছোঁ, কিন্তু খুব কমেই দিছোঁ। ৰিজু আৰু যছে নহ'লে চাহ নাখাব, সেইকাৰণে মই এতিয়া আজি আৰু অকণমান চেনি দিয়া চাহে খাম। আৰু ইফালে অকণমান তেজপাতৰ গুড়াও দি দিছোঁ। এতিয়া আমি তিনিওজনৰ কাৰণে চাহ ওলাইছোঁ। হাজবেণ্ড নাই, তেওঁ অকণমান বাহিৰত অফিচিয়েল কামতে গৈছে, গতিকে আমি তিনিজনে এতিয়া এনেকৈ চাহ খাই লওঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, আৰু ভিডিঅ'টো যদি ভাল লাগে শেষত প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা বেল আইকনটো দবাই অল কৰি থ'ব। আগন্তুক যিবিলাক ভিডিঅ' আহিব লগা আছে সেই আটাইবিলাক যাতে আপোনালোকে আগতীয়াকৈ পায়। আৰু এইফালে আমি চাহ লৈ ল'লোঁ, দেখিছেনে, এনেকৈ ব্ৰেডৰ পকোৰা বনালোঁ, আৰু লগতে অকণমান টমেট' কেটচাপ দিছোঁ ৰিজু যশৰ কাৰণে, লগতে মুগ দাল লৈছোঁ অকণমান। এনেকৈ সন্ধিয়াৰ চাহকণ খালোঁ, আৰু আমি অকণমান কথা পাতিলোঁ। চাহ খোৱাৰ পিছতে ৰিজু যশে পঢ়িবলৈ ল'লে, তাৰপিছত মই খানা বনাবলৈ লৈছোঁ, আৰু সিহঁতৰ লগতে অকণমান কথা বতৰাও পাতিছোঁ, কি কি হ'ল কি কি নহ'ল, সিহঁতকো সুধিছোঁ, আৰু কিছুমান ময়ো কৈছোঁ কি কি হ'ল নহ'ল। অকণমান তাহাঁতৰ লগতো সময় আমি ব্যতীত কৰোঁ, তেতিয়াহ'লে তাহাঁতৰো মনটো ভাল লাগে, আৰু আমাৰো ভাল লাগি থাকে। আৰু কি কি হ'ল, কেনেকৈ কি কি কৰিলোঁ, তাহাঁতৰ লগত কথা পাতি আছোঁ। ৰিজু শুই উঠিছে, আৰু এতিয়া নিজকে অকণমান ফ্ৰেছ হৈ আহি লৈছে। আমি তাৰ ৰুমতে চাহ লৈ আনিলোঁ যিহেতু, সেইকাৰণে সি উঠিলে। আৰু আজিৰ এই ছুটি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ দিছোঁ। আগলৈও এনেকৈ চাই যাব বুলি আশা ৰাখিলোঁ। আজিলৈ তেন্তে আহোঁ, পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত। বাই বাই, থেংক ইউ।